নমস্কাৰ, মই কলাকলাটো দেখিছে নহয়, এইখনে সেইখন কি বুলি কয় যে সাগৰৰ সুঁতি। আমি ইয়াতে মাছ ধৰিছিলোঁ আৰু মানে মাছ একদম পূৰা এভেইলেবল মাছ আছে। এইফালে দেখুৱাই দিয়া আমাৰ কেমেৰামেন। সাংঘাতিক মাছ, এইবোৰ পূৰা ডাঙৰ ডাঙৰ মাছ আছে। মাছৰ জেগাত থাকি মাছ, কাৱৈ মাছ, এইফালে কাৱৈ মাছ, এইটো পূৰা টাঙন দি আছে। টাঙন মৰিছে। এতিয়া 3 কিলোমান নহ'ব? বেছি হ'ব। ইমানকৈ মাছখন ধৰি আনিব লাগে নাই? ভাড়াক চাহ মই আম এটা খুন্দি খাই দিলোঁ। বৰ্তমান পানী কমি আছে, ৰাতি হ'লে হৈ যায়। আহি যা। আৰু ইয়াত এইবিলাক দেখিছেনে, এইবিলাক পানী পাই হ'ব। ইয়াত পানীৰ কাৰণে পূৰা মানে কি বুলি কয় যে টনাটনি হয় ন, এইকাৰণে চব গভৰ্ণমেণ্টৰ পানী পাইপ হয়। ইয়াত আগতে চুইচ গেট আছিলে, এতিয়া চুইচ গেট চব ভাঙি খতম। এতিয়া চব পানী, এনেকৈ এখন দলং এইফালে এখন আছে, সেই আগত এখন আছে, এনেকৈ বহুত জেগাত আছে। কমন আৰু এটা কথা দেই, ইয়াত যে এতিয়া সাগৰৰ পানীটো মানে বাঢ়ে, মানুহটো এই ক্ষেত্ৰত ৰাতিহে বাঢ়ে সাগৰৰ পানী। ৰাতি সাগৰখন বেছি ভয়ানক হয়। আৰু বহুতে নাজানে মানে কি বুলি কয়, বহুতে নাজানে সাগৰত এনেকুৱা ধৰণৰ কিছুমান বস্তু ওলায় ন। আমি আজিলৈকে দেখা নাই বাৰু, বাট দেখাবিলাকে কৈছে, আমি শুনিছোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিম বাৰু মই কি ওলায়। বাট এতিয়া মই নামখিনি কৈ নিদিছোঁ, হ'ব দিয়া নহ'লে। আৰু এটা কথা দেই, সাগৰৰ পাৰৰ পৰাও বেছি ভিডিঅ' নাপাব চাগে আৰু, কাৰণ কেলৈ কলাকে ল'ৰাটো সাগৰৰ পাৰত বেছিদিন নাথাকিব চাগে। আপোনালোকে সাগৰৰ পাৰৰ পৰা ভিডিঅ' নাপাব, অলপ চিন্তা নকৰিব, বেলেগ ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম। বাট যোনডোখৰ জেগাত যাম বা যোনডোখৰ জেগাত থাকিম তাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু যিহেতু অসমৰ ল'ৰা, নিশ্চয় অসমতে থাকিম ন, বেলেগতনো ক'ত থাকিম। আৰু আজিলৈ ভিডিঅ'টো ইমানে, আগন্তুক ভিডিঅ'লৈ ৱেইটিং কৰক। আজিলৈ ইমানে। অ'কে, মই কলাকে ল'ৰাটো, বাই বাই।